আই মোৰ টেটৰ চাকৰি হ'ল আজি। চাচোন তোৰ পুত্ৰৰ মুখলৈ, চাচোন চা, মোৰ প্ৰাণ খোলা হাঁহিটোলে এবাৰ চা। আজিৰ পৰা যে হুমুনীয়া কাঢ়িটোৰ আৰু ক'বলগীয়া নহ'ব যে মোৰ বাচ্চাটোৰ যদি এটা চাকৰি হ'লে হয়। হাতত তুলি ল মিঠাই মোনাটো আৰু বিলাই দে দহৰ পদূলিয়ে পদূলিয়ে এই মিঠাইৰ লগতে তোৰ অন্তৰ অনুভৱবোৰ। দেখিবি বুকুখনি তোৰ উফন্দি উঠিব, কষ্টবোৰ উৰা মাৰিব। এয়া হ'ল মোৰ জীৱনৰ ঘূৰ্ণন বিন্দু। পলে পলে সময়ৰ সৈতে যুঁজি অহা দিনবোৰৰ আজি যেন অন্ত পৰিল। মোৰ বাবে এটি চাকৰি সপোন দেখি দেখি পিতাইৰ মৃত্যু হৈছিল। আয়ে মোক সাবটি ধৰি খুৰা সুৰে কান্দিছিল, কিন্তু বিফল হৈ নিৰাশাৰে ঘৰলৈ উভতিছিলোঁ। মিলিটৰীজনে যেতিয়া কৈছিল ইণ্টাৰভিউত ফেইল বুলি, কেতিয়াবাকো ধনৰ ভাণ্ডাৰবোৰ মেজৰ তলে দিব নোৱাৰাৰ বাবে যাযাবৰী হৈ ঘূৰি ফুৰিছিলোঁ চাকৰি সন্ধানত। হাঁহি আনন্দৰ টুকুৰা টুকুৰ হৈছিল, সংগ্ৰাম হৈছিল টোপনি আৰু অধ্যয়ন কিতাপৰ মাজত, মাথো চাকৰিৰ বাবে। যেতিয়া পেৰসী ঘৰৰ পৰা আদি কৰি পেৰসীৰ দেউতাকেও তুলি দিছিল তাইক অন্যৰ হাতত, উৰে নিশা কান্দিছিলোঁ চাকৰি দুখত। কেতিয়াবা ৰাতি 1টা বজা বা 2টা বজালৈকেও সাৰে আছিলোঁ সপোন সাৰ্থক কৰাৰ প্ৰচেষ্টাত। আজিতো গন্তব্য পাই গ'লো, কিন্তু তাইক হেৰুৱাই পেলালোঁ। হেজাৰ উল্লাসৰ তৰংগৰ মাজতো যেন হেৰুৱা বেদনাই অসহায় হৈ সাঁতুৰিব ধৰিছে। আই মোৰ টেটৰ চাকৰি হ'ল।